এইফালে শংকৰ হাঁহি দে আকৌ এবাৰ। গাইজ গুড মৰ্ণিং। এতিয়া 4টা চাৰে 4টামান বাজিছে। একদম ৰাতিপুৱা সোনকালে মানে আজি শুই উঠিলোঁ। এই 2022 চনৰ ভিতৰত মানে আজিৰ দিনটোতে প্ৰথম আৰু মানে ইমান সোনকালে উঠিছোঁ। মানে ছট পূজা আজি আছে, মানে হৈয়ে আছে আৰু শেষেই হ'বলৈ হ'ল। গাইজ বলক, খুব ধুনীয়াকৈ কৰি আছে, দেখুৱাওঁগৈ আপোনালোকক। ৰাতিপুৱা 4টা মৰ্ণিং টাইম কেনেকুৱা লাগিছে? ৰাতিপুৱা গা ধুই আহিছে আমি। গা ধুই বৰ ঠাণ্ডা, হাত চাত কঁপি গৈছে। গা ধুলো। আমি গোটেইকেইটা ৰৈ আছো পূজা বুলি। এইফালে মানে গোটেই নিয়ম কৰি আছে, পোহৰে হৈ গ'ল মানে। 4টা বজাত উঠি আহিলো, 6টা বাজিবলৈ হ'ল। চকুতে মুখ খাই ধৰিছে আৰু। পোৱালিখিনিয়ে পুৰা ফটকা ফুটাই আছে একদম। ডাঙৰ এইজনীও পোৱালিয়ে আৰু। গাইজ পূজা সামৰিলে আৰু মই এতিয়া ঘৰত গৈ শুই থাকোঁ। পূজা শেষ, প্ৰসাদ খালোঁ, এতিয়া ঘৰলৈ যাওঁ। আকৌ শুমগৈ আৰু। বাই বাই।